এই মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। অহা কাইলৈ অৰ্থাৎ 7 জুনত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেবাই। 10 বজাৰ লগে লগে সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ফলাফল পাব। যিকোনো ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ফলাফল চাব পাৰিব। এইফালে AHSEC দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফল সেবাই 12 জুনত ঘোষণা কৰিব পাৰে। মেট্ৰিক পৰীক্ষাৰ ফলাফল চাবৰ বাবে সেবাই 14টা ৱেবছাইট দিছে। সেই 14টা ৱেবছাইটৰ ভিতৰত এটা মোবাইল এপ আছে। আপোনালোকে মোবাইল এপছ দ্বাৰা নিজৰ ৰিজাল্ট চাব পাৰিব। আপোনালোকে প্লে ষ্টৰত গৈ AHSEC ৰিজাল্ট 2022 বুলি আপোনালোকে চাৰ্চ কৰিব। আপোনালোকে সেই এপছটো ইনষ্টল কৰি আপুনি নিজৰ ৰিজাল্ট চাব পাৰিব। এইবাৰ মেট্ৰিকৰ 99% ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 75% পাব সেইসকল ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বঁটা প্ৰদান কৰা হ'ব।